সদৌ অসম ছাত্ৰ সন্থাই বিগত বছৰবোৰত এনেকৈ গৰম বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ কাৰণে বিনামূলীয়া পাঠদান পঢ়াই আহিছে আৰু এইবাৰো যিহেতু লকডাউন সমগ্ৰ বিশ্বৰ লগতে কৰোনা ভাইৰাছৰ মহামাৰীৰ ওপৰত লক্ষ্য ৰাখি তাক ৰোধ কৰিবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়তে থাকি ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে যে গৰম বন্ধ আৰম্ভ হৈছে আৰু গৰম বন্ধৰ এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে যিহেতু আজি দীৰ্ঘদিন ধৰি লকডাউনৰ বাবেই শিক্ষা জগতৰ পৰা আঁতৰি থাকিব লগা হৈছে, বিদ্যালয় শিক্ষাৰ পৰা আঁতৰি থাকিব লগা হৈছে, গতিকে ছাত্ৰ সন্থাই আজি এই পদক্ষেপটো লোৱা হৈছে আৰু শাখা ছাত্ৰ সন্থায়ো আজি নিজৰ অঞ্চলৰ বিভিন্ন গাঁওবোৰত ছাত্ৰ ছাত্ৰীসকলক সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰু চেনিটাইজ কৰি বিদ্যালয়সমূহৰ চেনিটাইজ কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক পিন্ধি অভিজ্ঞ শিক্ষকৰ দ্বাৰা দন্দুৱা শাখা ছাত্ৰ সন্থাই এই গ্ৰীষ্মকালীন সময়ছোৱাত বিনামূলীয়া পাঠদান আৰম্ভ কৰিছে। নৱম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অংক, ইংৰাজী আৰু বিজ্ঞান এই তিনিটা বিষয়ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা তেওঁলোকে পাঠদান কৰি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আমাৰ যিটো নিয়ম আছে সেই নিয়মবিলাক মানি পেলাই আমি কাম কৰিব লাগে। মই ইংৰাজী পঢ়াম ইংৰাজী কি পাঠ স্কুলত এতিয়ালৈকে পঢ়ালে, স্কুলত নপঢ়োৱা পাঠকেইটা এতিয়া মই পঢ়াই দিম। কি পাঠ পঢ়ালে লেঞ্চৰ পাঠকেইটা পঢ়াইছে আৰু একো কোৱা নাই। গতিকে যদি লেঞ্চৰ পৰা পঢ়াই তেতিয়াহ'লে মেণ্টেলৰ পৰা পঢ়াব লাগিব, হয় নহয়? চিলেবাছটো মই কৈ দিম এতিয়া কি লাগিব, চিলেবাছটো মই কৈ দিম। আজি ছাৰহঁতে ক্লাছ কৰিব, মই বেলেগ এখন ক্লাছ কৰি মই বেলেগ এটা জেগালৈ যাব লাগিব। এতিয়া মোৰ ঘৰৰ ওচৰত মই তাতো ল'ৰা ছোৱালীখিনিক মাতিছোঁ, তাতো ক্লাছ হ'ব। কি পঢ়াইছিলে গ্ৰামাৰ? বিদ্যুতৰ আধানৰ পৰিমাণত বিদ্যুৎ প্ৰবাহ বোলে, বিদ্যুতৰ আধানৰ পৰিমাণত বিদ্যুৎ প্ৰবাহ বোলে। ঠিক আছে। চিনাকি কৰি দিব লাগিব। এয়া চিনি পাইছাই, সুন্দৰ পৰা সভাপতি। নমস্কাৰ। প্ৰতি বছৰে বিভিন্ন শাখা আঞ্চলিক আৰু শাখাসমূহে বিভিন্ন গাঁওবোৰে বিনামূলীয়া পাঠদান কাৰ্যসূচী আৰম্ভ কৰে আৰু এইবাৰো আমি ব্যতিক্ৰম নহয়। যিহেতু এই অঞ্চলৰ স্থানীয় স্কুল দিয়া হোৱাটো বাধ্যতামূলক আৰু বিশৃংখল পৰিৱেশৰ যাতে সৃষ্টি নহয়, সকলোৱে লাইন পাতি ক্লাছত আহিবা, ধুনীয়াকৈ ক্লাছ কৰিবা আৰু চাবোন আছে ধুনীয়াকৈ হাতখন ধুই ল'বা ক্লাছত সোমোৱাৰ আগতে আৰু ক্লাছ শেষ হোৱাৰ লগে লগে সকলোৱে যেন ঘৰত সোনকালে গুচি যোৱা।